অলৰেডি 51 কোৱেশ্চন আপলোড কৰিছো আপোনালোকে বাকিখিনি চাই ল'ব চাওক 51 ৰ পিছত যিখিনি কোৱেশ্চন আছিল সকলোখিনি কোৱেশ্চন এইটো ভিডিঅ'ত আমি কভাৰ কৰিম চাওক আপোনালোকে ইয়াতে মনত ৰাখিব এটো কোৱেশ্চন বুকলেট কোড বি হয় বিৰখিনি আপোনালোকে সিৰিয়ালি চাব পাৰিব আৰু বাকি কোড বিলাক আপোনালোকে কাইন্ডলি অলপ মিলাই ল'ব চাওক কোৱেশ্চন নম্বৰ 52 নিম্নলিখিত কোনটো হৈছে কাণত পিন্ধা এক অসমীয়া গহনা ইয়াৰ আনসাৰটো অপচন ডি থুৰিয়া কোৱেশ্চন নম্বৰ 53 1 সেন্টিমিটাৰ বাহুযুক্ত এক হুকম ঘনকত পাব পৰা দীৰ্ঘতম কৰ্ণৰ দৈৰ্ঘ্য ইয়াৰ আনসাৰটো হৈছে অপচন ডি √3 সেন্টিমিটাৰ কোৱেশ্চন নম্বৰ 54 প্ৰদত্ত চিত্ৰ কোনটো অংশই প্ৰশিক্ষণৰ বাবে পঠিয়াব লগা বিবাহিত পৰিচাৰিকাক প্ৰতিনিধিত্ব কৰিব ইয়াৰ আনসাৰটো হৈছে অপচন ডি 7 কোৱেশ্চন নম্বৰ 55 তথ্যগত 10 -530 -246 -412 ৰ গড় আৰু মধ্যমা পূৰণফল হৈছে অপচন সি 6/11 কোৱেশ্চন নম্বৰ 56 কোনখন ৰাজ্য ভাৰতৰ হকি দলৰ চৰকাৰী পৃষ্ঠপোষক ইয়াৰ আনসাৰটো অপচন বি উৰিষ্যা কোৱেশ্চন নম্বৰ 57 দাণ্ডিয়া ৰাস কোনখন ৰাজ্যৰ এক জনপ্ৰিয় লোকনৃত্য ইয়াৰ আনসাৰটো অপচন বি গুজৰাট কোৱেশ্চন নম্বৰ 58 যদি sin θ = cos θ তেন্তে 1 + tan θ ৰ মান হ'ব ইয়াৰ আনসাৰটো অপচন বি 2 কোৱেশ্চন নম্বৰ 59 যোৱাকালি সূৰ্যোদয়ৰ ঠিক পিছতে ৰাজীৱে সমীৰক লগ পাই কথা পাতি থাকোতে ৰাজীৱে লক্ষ্য কৰিলে যে সমীৰৰ ছাটো ৰাজীৱৰ সোহাতৰ ফালে আছে সমীৰে কোনটো দিশত মুখ কৰি আছিল ইয়াৰ আনসাৰটো অপচন ডি উত্তৰ ফালে কোৱেশ্চন নম্বৰ 60 নিম্নলিখিত কোনটো ভাৰতৰ পৰোক্ষ কৰ এক উদাহৰণ ইয়াৰ আনসাৰটো অপচন ডি সামগ্ৰী আৰু সেৱা কৰ কোৱেশ্চন নম্বৰ 61 যদি স্যাটাৰ্নক TZUSTSM হিচাপে কোড কৰা হয় তেন্তে সদৃশ সূত্ৰৰে URAN ইউৰেনাছক কেনেদৰে কোড কৰা হ'ব ইয়াৰ আনসাৰটো অপচন বি VQVMVR অপচন নম্বৰ বি টো কাৰেক্ট কোৱেশ্চন নম্বৰ 62 নিম্নলিখিত কোনগৰাকী এক মল্লযোদ্ধা ইয়াৰ আনসাৰটো হৈছে অপচন সি সুশীল কুমাৰ কোৱেশ্চন নম্বৰ 63 -46 ক 3 ৰে হৰণ কৰিলে প্ৰাপ্ত ভাগশেষটো হৈছে ইয়াৰ অপচনটো হৈছে অপচন বি -1 কোৱেশ্চন নম্বৰ 64 প্ৰাইড এণ্ড প্ৰিজুডিস কোনে লিখিছিল ইয়াৰ আনসাৰটো হৈছে অপচন এ জেন অষ্টিন কোৱেশ্চন নম্বৰ 65 1 ৰ 1% + 2 2% + 3 3% ৰ মান কিমান হ'ব ইয়াৰ আনসাৰটো হৈছে অপচন ডি 0.14 কোৱেশ্চন নম্বৰ 66 আমাৰ মুখত থকা লালটিয়ে নিম্নলিখিত কোনটো বিভংগনত সহায় কৰে ইয়াৰ আনসাৰটো হৈছে অপচন এ হেতখাৰ কোৱেশ্চন নম্বৰ 67 যদি a + b ৰ অৰ্থ a to b ৰ উত্তৰ দিশত আছে a% b ৰ অৰ্থ a b ৰ পূবত আছে a-b ৰ অৰ্থ a b ৰ পশ্চিমত আছে তেন্তে নেপচুন % শনি + ইউৰেনাছ - বৃহস্পতিত নেপচুন সাপেক্ষে ইউৰেনাছ কোনটো দিশত অৱস্থান কৰিব ইয়াৰ আনসাৰটো হৈছে অপচন এ দক্ষিণ পশ্চিম কোৱেশ্চন নম্বৰ 68 এজন মানুহে ₹X হাৰত X সংখ্যক সামগ্ৰী ক্ৰয় কৰিলে দোকানীজনে তেওঁক মুঠ ₹X পৰিমাণৰ ৰেহাই প্ৰদান কৰাৰ পাছত তেওঁ ₹156 পৰিশোধ কৰিলে ৰেহাই প্ৰদানৰ পাছত প্ৰতিটো সামগ্ৰীৰ ক্ৰয় মূল্য হৈছে অপচন এ ₹13 কোৱেশ্চন নম্বৰ 68 হৈ গ'ল 69 নিম্নলিখিত কোনটো স্থানত IPL মেচসমূহ অনুষ্ঠিত নহয় ইয়াৰ আনসাৰটো হৈছে অপচন সি পাটনা কোৱেশ্চন নম্বৰ 70 নদী এখনে চুটিপথ লবলৈ গতি সলনি কৰিলে গঠন হোৱা এটা বক্ৰ জলভাগক বলা হয় অপচন সি অশ্বক্ষুৰা হ্ৰদ কোৱেশ্চন নম্বৰ 71 কোনগৰাকী হিন্দী কবি মধুশালা আৰু অগ্নিপথৰ বাবে জনাজাত ইয়াৰ আনসাৰটো হৈছে অপচন বি হৰিবংশ ৰায় বচ্চন কোৱেশ্চন নম্বৰ 73 6 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এক বৃত্তৰ পৰা 30 ডিগ্ৰী কোণ পৰিমাণৰ এটা বৃত্তখণ্ড কাটি উলিওৱা হ'ল বৃত্তখণ্ডটোৰ ক্ষেত্ৰফল সেন্টিমিটাৰ স্কয়াৰ এককত হ'ব ইয়াৰ আনসাৰটো হৈছে অপচন ডি 6 পাই কোৱেশ্চন নম্বৰ 74 ভৱেন্দ্ৰনাথ শইকীয়াৰ উপন্যাস অন্তৰীপৰ কাহিনীৰ আধাৰত কোনখন অসমীয়া বোলছবি নিৰ্মিত হৈছে অপচন ডি অগ্নিস্নান কোৱেশ্চন নম্বৰ 75 কোনো এখন নগৰৰ জনসংখ্যা প্ৰতি বছৰে 10% হাৰত বৃদ্ধি পায় নগৰখনৰ বৰ্তমান জনসংখ্যা 10000 হলে 3 বছৰৰ নগৰখনৰ মুঠ জনসংখ্যা হ'ব ইয়াৰ আনসাৰটো হৈছে অপচন এ 13310 কোৱেশ্চন নম্বৰ 76 কিৰা আৰু গো কোন দেশৰ জাতীয় সাজ পোছাক ইয়াৰ আনসাৰটো হৈছে অপচন সি ভুটান কোৱেশ্চন নম্বৰ 77 হৰল কৰক √51 + √134 + 5 √42 + √16 + √9 ইয়াৰ আনসাৰটো হৈছে অপচন সি 8 কোৱেশ্চন নম্বৰ 78 the invigilator could not detect the two boys were exchanging notes under his nose
ইজ দ্য মিনিং অফ দ্য মার্কড অপশন ইয়ার অ্যান্সারটা হয়েছে অপশন বি রাইট ইন ফ্রন্ট কোশ্চেন নাম্বার 79 হুইচ অফ দ্য ফলোইং ইজ নট অ্যান আসামিজ নোবেল ইয়ার অ্যান্সারটা হয়েছে অপশন এ আধা লেখা দস্তাবেজ কোশ্চেন নাম্বার 80 আইডেন্টিফাই দ্য কারেক্টলি স্পেলড ওয়ার্ড ইয়ার অ্যান্সারটা হচ্ছে অপশন এ কনজারভেশন কোশ্চেন নাম্বার 81 এটা টেংকি 6ডাল পাইপৰ সহায়েৰে 80 মিনিটত পূৰ্ণ কৰিব পাৰি টেংকিটো 8ডাল পাইপৰ সহায়েৰে পূৰ্ণ কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন ইয়াৰ আনসাৰটো অপশন বি 60 মিনিট কোশ্চেন নাম্বার 82 নিম্নলিখিত কোনটো অক্ষুদ্ধভাৱে জোৰা মিলোৱা হৈছে ইয়াৰ আনসাৰটো হৈছে অপশন সি তৃতীয় শ্ৰেণীৰ লিভাৰ বাদাম ভঙা যতন কোশ্চেন নাম্বার 83 এজন মানে পীৰ পৰা কিউলে অৰ্ধবৃত্তাকাৰ পথ অতিক্ৰম কৰে আৰু তাৰ পিছত 4 কিলোমিটাৰ দৈৰ্ঘ্যৰ হৰখতম পথেৰে পুনৰ পিলৈ ঘূৰি আহে মানুহজনে অতিক্ৰম কৰা পথৰ মুঠ দৈৰ্ঘ্য হৈছে অপশন বি 2π + 4 কিলোমিটাৰ কোশ্চেন নাম্বার 84 নিম্নলিখিত কোনটো উক্তি শুদ্ধ ইয়াৰ আনসাৰটো হৈছে অপশন বি সিকিম অসমৰ পশ্চিম দিশত অৱস্থিত কোশ্চেন নাম্বার 85 সাগৰ দেখিছা নামৰ অসমীয়া কবিতা সংগ্ৰহটো কোনে লিখা ইয়াৰ আনসাৰটো হৈছে অপশন এ দেৱকান্ত বৰুৱা কোশ্চেন নাম্বার 86 কোনো এক জ্যামিতিক চিত্ৰ সমকোণ ছেদ কৰাকৈ দুজোৰ সমান্তৰাল ৰেখাখণ্ড আছে ইয়াৰে এজোৰৰ প্ৰতিটো 8 সেন্টিমিটাৰ আনজোৰৰ দৈৰ্ঘ্য 6 সেন্টিমিটাৰ যদি দীঘল জোৰৰ বাহুবোৰৰ প্ৰতিটোক 2 সেন্টিমিটাৰকৈ বৃদ্ধি আৰু চুটি জোৰৰ প্ৰতিটো 2 সেন্টিমিটাৰকৈ হেৰাক কৰা হয় তেন্তে নিম্নলিখিত কোনটো উক্তি শুদ্ধ হ'ব ইয়াৰ আনসাৰটো হৈছে অপশন এ চিত্ৰটোৰ ক্ষেত্ৰফল হেৰাক পাব কোশ্চেন নাম্বার 87 দুটা ঘণ্টা এ আৰু বিৰ এ ঘণ্টাটো প্ৰতি 30 মিনিটৰ মূৰে মূৰে আৰু বি ঘণ্টাটো প্ৰতি 25 মিনিটৰ মূৰে মূৰে বাজি উঠে যদি দুটা ঘণ্টাই 6 AM ত একেলগে বাজি উঠিছিল তেন্তে ঘণ্টা দুটা একেলগে বাজি উঠা ঠিক পৰৱৰ্তী সময়টো হ'ব ইয়াৰ আনসাৰটো হৈছে অপশন বি 8:30 AM কোশ্চেন নাম্বার 88 কোনো বিধায়নী সংস্থা অথবা আইনীভাৱে গঠিত আন কোনো ন্যায়াধিকৰণে কোনো ৰাজহুৱা বিষয়ৰ অসৎ আচৰণৰ বিৰুদ্ধে ব্যৱস্থা লোৱা ৰাজনৈতিক আৰু আইনী প্ৰক্ৰিয়াক বলা হয় অভিযোগনামা অপশন এ কাৰেক্ট কোশ্চেন নাম্বার 89 কোনে অলিম্পিক খেলৰ সৰ্বোচ্চ সংখ্যক সোণৰ পদক লাভ কৰিছে ইয়াৰ আনসাৰটো হৈছে অপশন বি মাইকেল ফেল্পছ কোশ্চেন নাম্বার 90 নিম্নলিখিত কোনটো সংগীত উদ্যোগৰ এক আছুতীয়া বঁটা ইয়াৰ আনসাৰটো হৈছে অপশন ডি গ্ৰেমি এৱাৰ্ডছ কোশ্চেন নাম্বার 91 প্রদত্ত চিত্র নিম্নলিখিত কোনটো সর্বোত্তম চিত্রিত কৰিব ইয়াৰ আনসারটো হৈছে অপশন এ মেকুৰী হকত ইন্দুৰ অপশন এ টু কারেক্ট কোশ্চেন নাম্বার 92 1 + 1 + 2 √2 + 3 √3 ডিভাইড বাই 2 + 6 √3 + 4 √2 মান নির্ণয় কৰক ইয়াৰ আনসারটো হৈছে অপশন সি 3/2 কোশ্চেন নাম্বার 93 1 জানুৱাৰী 2024 সাপেক্ষে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি কোন ইয়াৰ আনসারটো হৈছে অপশন ডি ভলোদিমিৰ জেলেনস্কি Question number 94 rearrange the following components to form a correct sentence ইয়াৰ আনসারটো হৈছে অপশন সি প্ৰথমতে 2 তাৰ পিছত 4 তাৰ পিছত 1 তাৰ পিছত 3 Question number 95 mark the correct word as synonym of affluent ইয়াৰ অৰ্থটো হৈছে অপশন সি wealthy affluentor synonymটো হৈছে wealthy অপশন নম্বৰ সি to correct Question number 96 fill in the blank January was the dash month last year ইয়াৰ আনসারটো হৈছে অপশন সি coldest January was the coldest month last year Question number 97 এক ছয়পিঠিয়া পাখা গুটিত বিন্দুসমূহ এনেদৰে বাস আছে যাতে প্ৰতি বিপৰীত পিঠিৰ বিন্দুৰ মুঠ যোগফল সদায় সমান নিম্নলিখিত কোনজোৰা বিন্দু সংখ্যা পৰস্পৰ বিপৰীত পিঠিত নাই ইয়াৰ আনসারটো হ'ব অপশন এ 1 4 Question number 98 which word would substitute the marked portion the zebra stripes on roads are for crossing by people who are walking here answer to hoise option A pedestrian Question number 99 kono nota পৰ্যবেক্ষণৰ গড় মান 9 প্ৰথম পাঁচটা গড় মান 10 আৰু শেষৰ পাঁচটা গড় মান 8 পঞ্চম পৰ্যবেক্ষণৰ মান কি আছিল ইয়াৰ আনসাৰটো হৈছে অপশন সি 9 Question number 100 2 ৰে হৰণ কৰিলে 1 ভাগ 1 পাব পৰা 3 ৰে হৰণ কৰিলে ভাগ 1 2 পাব পৰা আৰু 4 ৰে হৰণ কৰিলে ভাগ 1 3 পাব পৰা সংখ্যাবোৰৰ ন্যূনতম স্বাভাৱিক সংখ্যাটো হৈছে অপশন ডি 11 Question number 101 যদি cos θ 5/13 তেন্তে sin θ ৰ মান কিমান ইয়াৰ আনসাৰটো হ'ব অপশন সি 12/13 Question number 102 এজন মানুহ বছৰি 6% সৰল সুতত 1 লাখ টকা 2 বছৰৰ ভাৱে ধাৰ লৈ ললে আৰু বছৰি 6% চক্ৰবৃদ্ধি সুতত 2 বছৰৰ ভাৱে সেই ধন বিনিয়োগ কৰিলে ধাৰ লৈ লোৱা ধন হুতে মূলে পৰিশোধ কৰাৰ পাছত মানুহজনে অৰ্জন কৰা মুঠ লাভৰ পৰিমাণ হৈছে ইয়াৰ আনসাৰটো হৈছে অপশন এ ₹360
Question number 103. Which type of democracy is presently being practiced in India? ইয়াৰ আনসাৰটো হৈছে অপশন বি ৰিপ্ৰেজেন্টেটিভ ডেমোক্ৰেসি। বৰ্তমান ভাৰতত কোন বিধৰ গণতন্ত্ৰ প্ৰচলিত? আনসাৰটো অপশন বি প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ। Question number 104. 5 123 9 36 35 900 810 হ্যাশ সংহতিটোৰ হ্যাশ চিহ্নক কিহে প্ৰতিস্থাপন কৰিব? হ্যাশৰ ঠাইত কি বহিব? ইয়াতে অপশন সি 6। Question number 105. কোন দেশত খ্ৰীষ্টোফাৰ কলম্বাছৰ জন্ম হৈছিল? অপশন ডি ইটালী। Question number 106. কোনখন দেশে সুয়েজ খাল নিয়ন্ত্ৰণ কৰে? ইয়াৰ আনসাৰটো হৈছে অপশন সি ইজিপ্ট। Question number 110. নিম্নলিখিত কোনটো মহাভাৰতৰ এটা অংশ? ইয়াৰ আনসাৰটো হৈছে অপশন ডি গীতা। Question number 108. Identify the water reflection of the given figure. অর্থাৎ প্রদত্ত চিত্র জল প্রতিফলন চিত্রটো চিনাক্ত কৰক। ইয়াৰ আনসাৰটো হৈছে অপশন বি। Question number 109. Which of the following is correct? নিম্নলিখিত কোনটো শুদ্ধ? ইয়াৰ আনসাৰটো হৈছে অপশন সি পৃথিৱীৰ উপৰিভাগৰ প্ৰায় 70% ভাগ পানীৰে আৱৰি আছে। অপশন নম্বৰ সি টো কাৰেক্ট হ'ব। 110. এগৰাকী আইতাই বনভোজত ৰান্ধি আছিল। বনভোজত সামিল আছিল আইতাগৰাকীৰ পুত্ৰ আৰু পুত্ৰবধূ। নিজ নিজ পত্নীৰে সৈতে তেওঁলোকৰ 4জন পুত্ৰ আৰু 4 পুত্ৰৰ প্ৰতিজনৰে এজনকৈ পুত্ৰ আৰু দুজনকৈ জীয়ৰী। বনভোজত মুঠতে মহিলা সংখ্যা কিমান আছিল? অপশন সি 14 জন। Question number 111. Which of the following is incorrect in regards of the ICC Men's ODI Cricket World Cup? ইয়াৰ আনসাৰটো হৈছে অপশন সি ইংল্যান্ড অন দ্য কাপ ইন দ্য ফার্স্ট টুর্নামেন্ট। অপশন নম্বৰ সি টো কারেক্ট। চাওক এতে দি আছে 111 অপশন নম্বৰ সি প্ৰথমখন টুৰ্নামেন্ট ইংল্যান্ড এই কাপ জয়লাভ কৰিছিল। Question number 112. অসমীয়া সাহিত্যত কোন ধনী কবি ৰূপে জনাজাত? ইয়াৰ আনসাৰটো হৈছে অপশন এ বিনন্দ চন্দ্ৰ বৰুৱা। Question number 113. দ্বিঘাত সমীকৰণ 2x² - 5x + 3 = 0 সমাধান কেইটাৰ মুঠ যোগফল হৈছে? অপশন সি কারেক্ট 5/2। Question number 114. উমৈতে চানেকি অনুসৰণ নকৰা জোড়াটো চিনাক্ত কৰক। ইয়াৰ আনসাৰটো হৈছে অপশন এ 6 অক্সিজেন। Question number 115. সৰাইঘাটৰ যুদ্ধত পৰাজয় বৰণ কৰা মোগল সম্ৰাট জন কোন? ইয়াৰ আনসাৰটো অপশন এ ঔৰংজেব। Question number 116. অলিম্পিকৰ পতাকাখনত নিম্নলিখিত কোনটো বৰণ দেখা নাযায়? ইয়াৰ আনসাৰটো হৈছে অপশন সি হুমুথিৰা বা অৰেঞ্জ। Question number 117. এটা দলত থকা কেইজনমান ল'ৰাৰ মাজত 72 সংখ্যক ট্ৰফি বিতৰণ কৰা হ'ল। দলৰ প্ৰতিজন ল'ৰাৰ ভাগত পৰা ট্ৰফিৰ সংখ্যা দলত থকা মুঠ ল'ৰা সংখ্যাৰ দুগুণৰ সমান। দলটোত থকা ল'ৰাৰ মুঠ সংখ্যা হৈছে অপশন এ 6। Question number 118. 5 8 13 20 31 40 53 শৃংখলাৰ অশুদ্ধ পদটো চিনাক্ত কৰা। অপশন সি 20। Question number 119. টাইকোৱাণ্ডো নামৰ সমৰ কলাটোৰ উৎপত্তি কোন দেশত হৈছিল? ইয়াৰ আনসাৰটো হৈছে অপশন সি কোৰিয়া। Question number 120. লাডাখৰ সিয়াচেন কোনটোৰ এক উদাহৰণ? ইয়াৰ আনসাৰটো হৈছে অপশন বি গ্লেচিয়াৰ বা হিমবাহ। Question number 121. দালাল ষ্ট্ৰীট কোনখন মহানগৰত অৱস্থিত? ইয়াৰ আনসাৰটো হৈছে অপশন ডি মুম্বাই। Question number 122. নিম্নলিখিত কোন গৰাকীয়ে জ্ঞানপীঠ বঁটা লাভ কৰা নাই? ইয়াৰ আনসাৰটো হৈছে অপশন এ বীৰেন্দ্ৰনাথ দত্ত। Question number 123. নিম্নলিখিত কোন গৰাকী পৰিব্ৰাজকে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল? ইয়াৰ আনসাৰটো হৈছে অপশন বি হিউৱেন চাং। Question number 124. Identify the proper noun in the following list. ইয়াৰ আনসাৰটো হৈছে অপশন ডি পেচিফিক ওচিন। Question number 125. দুটা দ্বৈত প্ৰণালী সংখ্যা 101 আৰু 10ৰ পূৰণফল দ্বৈত প্ৰণালীত প্ৰকাশ কৰিলে হ'ব। ইয়াৰ আনসাৰটো হৈছে অপশন বি 1010। Question number 126. Read the following pages and answer the question that follows. এতে পেজেছ দিয়া হৈছে। চাওক ইয়াতে the pages implies that the most serious damage done by light pollution is to our ইয়াৰ আনসাৰটো হৈছে অপশন ডি questing speed. Question number 127. This application was written dash a pen. Answer to option B with a pen. Question number 128. Choose the correct pair to fill up the blanks. He put some dash on the hinge so that it should not dash. Your answer to have option A oil and squeak. Question number 129. Everyone admired dash his courage. Your answer to have option C. Everyone admired for his courage. Option C to have 4. Question number 130. Find the analogy of the relation between the words from those given below on the basis of the indicative
আপার কেস ওয়ার্ড পেয়ার প্রিসিডিং দ্য চয়েসেস ইয়ার আনসারটো হব অপশন সি বেঞ্চ চেয়ার তাৰপিছত চাওক ৰিড দ্য পেজেছ এণ্ড এনচাৰ দ্য কুৱেশ্যন 131 133 দ্যাট ফলো 131 ৰ পৰা 133 পেজেছ দিয়া হৈছে পেজৰ পৰা এনচাৰবিলাক উলিয়াব লাগিব চাওক 131 কুৱেশ্যনটো হৈছে ইন দ্য কনটেক্সট অফ দ্য পেজেছ হুইচ অফ দ্য ফলোইং ডাজ নট চাৰ্ভ এজ এ চিম্বল ইয়াৰ আনচাৰটো হ'ব অপশন ডি কালচাৰ শক Question number 132 how is reality defined as in the pages here answer to is option C feeling question number 133 in the context of the topic of the pages when do we feel lost or frightened here answer to is option C when we sleep outside the symbolic web of culture question number 134 choose the sentence that correctly communicates the meaning in the following sentence. Here answer to hobo option A. Borua was usually able to catch the 6:35 train from Guwahati. Question number 135. What would be the synonym for the word idus? Idus or synonym hamarthok of the tuliabo lage. Here answer to is option B. Illicit. Question number 136. Put the verbs in brackets into the present perfect tense and fill the space by repeating the auxiliary verb where you dash the bracket of b দিয়া আছে ইয়াৰ আনসারটো হ'ব অপশন সি have you been I have been তাৰপিছত read the following pages and answer the question 137 over 140 লৈকে পেজেছ দিয়া হৈছে কোৱেশ্চন পেজেছৰ পৰা কোৱেশ্চন আনসাৰ বোৰ উলিয়াব লাগে সব এনেকুৱা এটা পেজেছ দিয়া হৈছে আপোনালোকে মিলাই ল'ব সব কোৱেশ্চন বোৰ 137 the word hide in the first paragraph means your answer to option C skin question number 138 zoologists assume that okapis are relics and they respect the forestland borders it means your answer to hobo option B they are culturally inclusive option number B to correct hobo question number 139 Okapis stay within the forest interior. The pages relates these to the dash of the okapi. Here answer to hobo option C culture. Option C to correct. Question number 140. The function of the third paragraph is to third paragraph of function to hoise. Here answer to hoise option D. Explain why okapis appear to be rare. Change the following 141 142 into passive voice le convert koribo lage change koribo lage 141 previous climbers had cut steps in the ice here answer to option A steps had been cut in the ice option number A to correct 142 no one can do anything unless someone gives us more information here correct answer to is option B nothing can be done unless we are given more information Question number 143 which of these words is closest in meaning to the word kin here answer to is option D relative kinor ortho to ki relative question number 144 which word from the following is similar to bacon or similar ortho hamarthok option C to correct motion read the following sentence 145 to 146 and try to choose the best definition for the italicized word by searching for context clues in the sentence. Question number 145 the new shipping and receiving buildings is an expansive facility large enough to meet our growing needs. Here answer to is option D spacious. Question number 146 Mr. Powers was so gullible that he believed even the most outlandish excuses of his insincere employees. Here answer to hoise option B naive correct option to B naive তাৰপিছত চাওক read the following pages and answer the question 147 over 150 এটো পেজেছ দিয়া হৈছে পেজেছৰ পৰা চাওক কোৱেশ্চনৰ আনসাৰ বোৰ 147 which of the following statements from the pages represents the writer's opinion here answer to option A the safety bicycle would look familiar to today's cyclist option number A to correct question number 148 read the following sentence from the fourth paragraph as it is used in the sentence the underlined word
revolutionized means ইয়াৰ মিনিংটো হ'ব অপশন বি চেঞ্জ ড্ৰাস্টিকলি ইয়াৰ আনসাৰটো হ'ব অপশন বি চেঞ্জ ড্ৰাস্টিকলি Question number 149 the first person to use a gear system on bicycles was ইয়াৰ আনসাৰটো হ'ব অপশন ডি জেমস স্টাৰ্লি Question number 150 Macmillan added iron rims to the tires of his bicycle too ইয়াৰ আনসাৰটো হ'ব অপশন বি make the tires last longer সব গোটেইখিনি আমি কভাৰ কৰিলো আপোনালোকে এনসাৰ বিলাক মিলাই লব আৰু ড্ৰাইভাৰৰ যিখিনি পজিটিভ পৰীক্ষা হৈ গল হেটোৰ কাৰণে অহাকালি এনসাৰ কি বিলাক আপলোড কৰিম আপোনালোকে চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখিব আৰু গোটেইখিনি প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ অলৰেডি